নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত অসমৰ এগৰাকী পাবত গজা কণ্ঠশিল্পীৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। আৰু তেখেতৰ নাম হ'ল মৰ্মিতা মিত্ৰ। তেখেতে কলকাতাত থাকে আৰু তেখেতে জুবিনদাৰ গান গায়ে আচলতে জনপ্ৰিয়তা লাভ কৰিছিল। গতিকে সেইখিনি কথাৰ ওপৰত আজি অলপমান মই আলোচনা কৰিম বুলি ভাবিছোঁ। আজি মোবাইলটো চাই থাকোঁতে হঠাৎ দেখা পালোঁ জুবিনদাৰ যিটো গান বুলি নকওঁ, মই এতিয়া প্ৰাৰ্থনা বুলি ক'ম। জুবিনদাই গোৱা যিটো প্ৰাৰ্থনা মায়াবিনী ৰাতিৰ বুকুত, সেই গানটো মৰ্মিতা মিত্ৰই এখন মঞ্চত এনেকুৱা বেহুদা সুৰত গাইছে। তাৰমানে তাইক আচলতে গায়িকা বুলি ক'বলৈ লাজ পাইছোঁ আচলতে। সংগীত শিল্পী বা কণ্ঠশিল্পীটো বাদেই দিয়ক, কিন্তু তাইক একচুৱেলি গায়িকা বুলি ক'বলৈ লাজ লাগিছে। মই এটা কথা আপোনাক ডাইৰেক্টলি কৈছোঁ, মৰ্মিতা মিত্ৰক, আপুনি যদি জুবিনদাৰ গান ভালকৈ গাব নোৱাৰে নহয় তেতিয়াহ'লে নাগাব। আমি লাজ পাওঁ একচুৱেলি, সঁচাই। না আপোনাৰ সুৰ আছে, না তাল আছে, না বেলেগ কিবা আছে, একোৱেই নাই। তাৰমানে আপুনি গাব লাগে, গাই বাছ। মায়াবিনী গানটো এটা কালজয়ী গীত। সেইটো জুবিনদাই কিমান কষ্ট কৰি সৃষ্টি কৰিছিল সেইটো আপুনি যদি এই ভাইমন্দা চিনেমাখন যদি চাইছে তেতিয়া আপুনি গম পাব কিমান কষ্টত গানটো ৰচনা কৰা হৈছিল। আৰু সেই গানটোকে আজি আপুনি বিকৃত কৰি গাই আছে, বিকৃত সুৰ কৰি আপুনি যি গাই আছে। আপুনি যিটো ষ্টাইলত গাইছে সেনেকৈ মায়াবিনী গানটো গায় নেকি? পৃথিৱীৰ কোনটো মানুহে আপুনি সেনেকৈ গোৱা দেখিছে? জুবিন গাৰ্গৰ গান যদি আপুনি গাব নাজানে তেতিয়াহ'লে নাগাব, প্লিজ। এইটো মোৰ ৰিকুৱেষ্ট। মানে আপুনি গান গাই ভাল পায় বুজিছোঁ, বা জুবিনদাক আপুনি ৰেচপেক্ট কৰে বা তেখেতক ভাল পায়, সেইকাৰণে আপুনি তেখেতৰ গান গাই ঠিকে আছে, সেইখিনিলৈকে ঠিকে আছে। কিন্তু আপুনি জুবিনদাৰ যিটো কালজয়ী গীত সেইটো আপুনি বেসুৰা কৰি গাবৰ কাৰণে ক'ত সাহস পালে? কোনে সাহস দিলে আপোনাক? জুবিন গাৰ্গৰ 38,000-ৰ ওপৰত চং আছে, সেই এটা গানো আপুনি বেসুৰাকৈ গাব নোৱাৰে। যদি আপুনি বেসুৰাকৈ গাই নহয়, আপোনাক মানুহে তাৰ পৰা গতিয়াই বাহিৰ কৰি দিব। আৰু কমিটিখনকো মই সুধিব বিচাৰিছোঁ, আপোনালোকৰ তাৰমানে কি একো কাণ্ডজ্ঞান বোলা বস্তুটো নাই নেকি আপোনালোকৰ মূৰত? নে আপোনালোকৰ মূৰত একো নাই? জুবিন গাৰ্গ ঢুকাই গ'ল, আমি ইমান কষ্টত আছোঁ, ইমান দুখ লাগি আছে আমাৰ, তো আপোনালোকে মায়াবিনী গানটো যেতিয়া সেনেকৈ গাই আছিলে আপোনালোকে গতিয়াই দিব নোৱাৰিলে নেকি, বা নমাই দিব নোৱাৰিলে নেকি আপোনালোকে? তে তুমি গানটো কিয় এনেকৈ গাই আছা? তুমি নামি যোৱা, তুমি নাগালেও কথা নাই। অলপ দায়বদ্ধতা বস্তুটো থাকিব লাগে মানুহৰ। এনেকুৱা বেসুৰা সুৰত গাইছে নহয়, আপোনালোকৰ শুনিলে খং উঠি যাব। ভিডিঅ'টো আপোনালোকে পাইছেনে পোৱা নাই মই নাজানো। একচুৱেলি মই ভিডিঅ'ত কেনেকৈ সেই স্ক্ৰীণ ৰেকৰ্ড কৰি কেনেকৈ লগাই দিয়ে মই নাজানো, নহ'লে মই দেখাই দিলোঁ হয়। এনেকুৱা বেহুদা কৰি গাইছে নহয় গানটো, লাজ লাগি যাব। একচুৱেলি লাজো লাগিছে, খঙো উঠিছে, বেয়াও লাগিছে। আপুনিতো জুবিনদাৰ সমাধিত সিদিনা একেবাৰে কান্দি একদম পাগলী হৈ গ'ল। আজি আপোনাৰ কি হ'ল? তাৰমানে গানটো সেনেকৈ গাবৰ কাৰণে বেয়া লগা নাই? বেসুৰা কৰি গাবৰ কাৰণে অলপো বেয়া লগা নাই? আৰু গানটো যি হয় হওক, মানুহটো মৰি গ'লেই আৰু। গানবিলাক যদি গাব নাজানে ভালকৈ প্ৰেক্টিচ কৰক, তাৰপিছত গাওক। বেকাৰ এনেই গান গাই লাভ নাই। আৰু অসমৰ মানুহবিলাকেও কিয় মাতি মাৰে গম নাপাওঁ, আৰু কিহৰ কাৰণে মাতে তাইক। ভিডিঅ'টো ভাল লাগে যদি আপোনালোকে চাব, চাই কিনে মন্তব্য কৰিব। কমেণ্ট বক্স খোলা আছে, ইয়াতকৈ আৰু বেছি কৈ নাথাকোঁ।